এভৰিৱান ৱেলকাম মাই ইউটিউব চেনেল মোৰ ইউটিউব চেনেল অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল আৰু মোৰো ভাল। এতিয়া বাজিছে 8টা। মই অলপ আগত শুই উঠিলোঁ, উঠাও দেৰি যিহেতু মামাৰ ঘৰত আছোঁ আৰু এতিয়া যাম জেঠাইৰ ছোৱালীজনীৰ ঘৰলৈ আৰু ভাবিলোঁ ব্লগটো ষ্টাৰ্ট কৰোঁ। আপোনালোকক আজিৰ দিনটোনো কি হয় আপোনালোকক দেখুৱাই গৈ থাকিম, কোন জেগাত যাম, কেনেকুৱা হয় জেগাবোৰ আৰু আপোনালোকক সকলোবোৰ দেখুৱাই গৈ থাকিম। ঠিক আছে, এতিয়া মোৰ ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আপোনালোকে মোৰ ব্লগটো শেষলৈকে চাই থাকিব আৰু যোনে যোনে মোক এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই সেইসকলে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আমি ৰেডি হৈ গ'লোঁ আৰু এয়া মোৰ লগত আহিছে মা বা আৰু আমি এতিয়া আহি আছোঁ জেঠাইহঁতৰ ঘৰলৈ আৰু ভিনদেউৱে বা মানে জেঠাইৰ ছোৱালীজনীৰ হাজবেণ্ডে আমাক নিবলৈ আহিছে আৰু আমি এতিয়া গৈ আছোঁ বাহঁতৰ ঘৰলৈ। ভিনদেউৱে নিবলৈ আহিলে আমাক, কাৰণ আমাৰ যোৱাৰ অকণমান অসুবিধা হয় সেইটো কাৰণে ভিনদেউৱে আমাকো নিবলৈ আমি এতিয়া জেঠাইহঁতৰ ঘৰলৈ গৈ আছোঁ। এয়া আমি বেছি দূৰ নহয়, অকণমান দূৰ হয়, সেইটো কাৰণে আমি এতিয়া তিনিটাই মিলি পেলাই গৈ আছোঁ। এইখন হৈছে ইমান ধুনীয়া আৰু ইয়াৰ মানে ৰাস্তা বা এনেকৈ পাহাৰবোৰ ওচৰত, সেইকাৰণে বহুত ভাল লাগে মোৰ। আৰু এই পাহাৰখন যে দেখিছে, এই পাহাৰখন বহুত আঁতৰত আছে কিন্তু কেমেৰাত এনেকুৱা লাগিছে বহুত ওচৰত আছে। আৰু এয়া ৰেল লাইনটো পাই গ'লোহি, তাৰপিছতে পাম আমি বা ঘৰ। তাৰপিছত এয়া টাৰ্ণিংটো ল'লোঁ আৰু বা ঘৰৰ ৰাস্তাত সোমাইছোঁ আৰু এতিয়া অলপ দূৰ গৈ বাহঁতৰ ঘৰ পামগৈ আৰু যিহেতু বহুত দিনৰ মূৰত আহিছোঁ, মানে বহুত ভালো লাগি আছে। আৰু এয়া ফাইনেলি বা ঘৰ এতিয়া পালোহি, আমি নামিলোঁৱে। এইটোৱে হৈছে বা ঘৰ, মানে জেঠাইৰ ছোৱালীজনীৰ ঘৰ। জেঠাই ঘৰ অলপ আঁতৰত আছে। ফাৰ্ষ্ট বা ঘৰলৈ আহিছোঁ, তাৰপিছত জেঠাইহঁতৰ ঘৰলৈ যাম। সকলোৱে বহি আছে, বাৰ ছোৱালীজনী, তাৰ ওচৰৰ আৰু আইতা এগৰাকী আছিলে। এতিয়া আমি পাই গ'লোহি, যিহেতু বহিবলৈ দিছে এতিয়া আমি বহোঁ। তাৰপিছত কথা বহুত দিনৰ মূৰত আহিছোঁ যে কথা চথাটো অলপ ওলাবই। আমি এতিয়া বহি আছোঁ, মা বহিছে। তাৰপিছত এয়া জেঠাই ছোৱালীজনী বহি আছে, তেহেঁতি পাচলি চাচলি কটাত বিজি হৈ আছে। আমি যিহেতু আহিছোঁ খানা বনোৱা গোটেইবোৰ, তেহেঁতি বাৰান্দাতে গোটেইবোৰ কাম কৰি আছে আৰু গোটেইবোৰ এনেকৈ বহি আছে। আমি এতিয়া যাম জেঠাইহঁতৰ ঘৰলৈ। তাৰপিছত এয়া মায়ে খানা বনাই, যিহেতু মায়ে মাছ মাংস নাখায়, সেইটো কাৰণে আলহী ঘৰলৈ গ'লে মায়ে নিজেই বনায় আৰু মায়ে অকণমান হেল্প কৰি দি আছে বাক। বাহঁতৰ পাকঘৰটো এয়া বা হয়। এয়া মায়ে বনাইছে, পনীৰ বনাইছে, যিহেতু মায়ে মাছ মাংস নাখায়। পনীৰ, এয়া বুট আৰু এয়া আলু ভাজি এনেকৈ বনাই আছে। বাহঁতৰ ঘৰৰ পৰিৱেশটো ইমান ভাল লাগে আৰু এয়া অকণমানিকৈ মন্দিৰ আছে। বাহঁতৰ ঘৰটো ভাল লাগে আৰু এয়া বায়ে খাই আছে। এতিয়া খানা হৈ গ'ল, এতিয়া মামাৰ ছোৱালীজনীয়ে খাইছোঁ, তাইও আমাৰ লগত আহিছে। ৰিং চেৰিমনিৰ পিছতে বা ঘৰলৈ আমি আহি গ'লোঁ, জেঠাইৰ ছোৱালীজনীৰ ঘৰলৈ। আৰু তাইও আমাৰ লগত আহিলে। আমি অকলে আহি বেয়া পাওঁ কাৰণে তাইকো আমি লগ ধৰিলোঁ, তাইও আমাৰ লগতে আহিছে। বায়ে ভাত খাই আছে, মা ওচৰতে ৰখি আছে। আৰু এয়া জেঠাইৰ ছোৱালীজনীয়ে বাহিৰতে খাইছে। আমি এতিয়া জেঠাইৰ ঘৰলৈ আহিলোঁ খাই মেলি। জেঠাইহঁতৰ ঘৰ ওচৰতে, জেঠাই ছোৱালীজনীৰ ওচৰতে দিছে। আৰু এতিয়া এয়া জেঠাই বহুত দিনৰ মূৰত আহিছোঁ জেঠাইহঁতৰ ঘৰলৈ। বহুত দিন ধৰি আজি 6 বছৰ 5 বছৰ জেঠাইহঁতৰ ঘৰলৈ অহা নাই। আমাক এয়া বহিবলৈ দিছে জেঠাই গাটো ইমান ঠিক নহয়, সেয়াকৈ খবৰ ল'বলৈ আহিলোঁ। তাৰপিছত এতিয়া আমি বাহঁতৰ ঘৰৰ পৰা সোনকালে আহি গ'লোঁ। আমি এতিয়া গৈ আছোঁ ফুৰিবৰ কাৰণে। ক'ত যাওঁ আপোনালোকে চাই গৈ থাকিব, আপোনালোকক মই দেখুৱাই গৈ থাকিম আমি এতিয়া ক'ত যাওঁ। আৰু এতিয়া ভিনদেউ আৰু মামাৰ ছোৱালীজনীৰ লগত আমি ফুৰিব এফালে আহিছোঁ। এয়া ভিনদেউ আহিছে, ভিনদেউৰ ল'ৰাটো আহিছে আৰু এই ডাঙৰ মামাৰ ছোৱালীজনী আহিছে। আমি তিনিটা আহিছে আৰু এজন মানুহ আহিছে। আমি অলপ দূৰ ফুৰিবৰ কাৰণে আহি গ'লোঁ, ওচৰতে হয়। ভণ্টি নামিলে, আমি গাড়ীৰ পৰা নামিলোঁ। ভিনদেউ আমাৰ লগত যোৱা নাই, ভিনদেউৰ ল'ৰাটো আৰু মামাৰ ছোৱালীজনী আৰু মই গ'লোঁ। মই আহি আছোঁ।
এফালে হয় মানে এখন পাহাৰত আহি আছোঁ। এফালে আগতে মানুহ ইমানকৈ নাহে, কিন্তু আজিকালি এই পাহাৰটোত বহুত মানুহ আহে আৰু ভালো লাগে পৰিৱেশটো। মই এবাৰ আহিছোঁ আৰু সেইবাৰত মই ব্লগ কৰা নাছিলোঁ আৰু ভাবিলোঁ আপোনালোককো যিহেতু মই আহিছোঁ দেখুৱাওঁ ইয়াৰ পৰিৱেশটোনো কেনেকুৱা হয়। এতিয়া আমি ওপৰলৈ গৈ আছোঁ আৰু এইবোৰ চব এতিয়া যিহেতু খৰালি হয় আৰু ইয়াত আহিবৰ কাৰণে ভাল, ইমান ধুনীয়া বতাহ মাৰি থাকে আৰু ইয়াৰ পৰিৱেশটো বহুত ধুনীয়া হয়। আৰু এই পাহাৰখনৰ ওচৰতে ব্ৰহ্মপুত্ৰখন ওচৰতে হয় আৰু ইয়াৰ পৰা গোটেইখিনি পৰিৱেশ বহুত ধুনীয়াকৈ দেখা পায় আৰু ইয়াত আহিলে মনটো বহুত ভাল লাগে। এয়া আমি গৈ আছোঁ। ইয়াত ভালকৈ ভিডিঅ' কৰা নহ'লে আৰু এয়া দেখিছেনে নৰনাৰায়ণ সেতুখন দলংখন ওচৰতে হয়। ইয়াৰ পৰা ধুনীয়াকৈ দেখি থাকি আমি এতিয়া ওপৰলৈ গৈ আছোঁ। এয়া নৰনাৰায়ণ সেতু দলংখন আৰু বহুত ধুনীয়া হয় ইয়াৰ পৰিৱেশটো।